কি খবৰ নমস্কাৰ বন্ধুসকল মই গীতৰাজ আৰু আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে ওলা ক্ৰেজিৰ ফালৰ পৰা ৰিসেন্টলি অসমৰ কেইজনমান জনপ্ৰিয় ইউটিউবাৰ বিকাশ চেত্ৰী ৰাবানী ছয়মে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছিল আৰু যিটোত লিখা আছিল দুৰাৰোগ্য বেমাৰৰ ভুক্তভোগী ৰূপজ্যোতি মহন্তক উন্নত মানৰ চিকিৎসাৰ বাবে বাহিৰলৈ নিব ওলাইছো আপোনালোকে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিলো অৰ্থাৎ এই পোষ্টটোত তেওঁলোকে ওলা ক্ৰেজিৰ অভিনেতা ৰূপজ্যোতি মহন্তৰ বিষয়ে কৈছে আপোনালোকে হয়তো মন কৰিছে যে ওলা ক্ৰেজিত যোৱা 3 সপ্তাহ ধৰি কোনো ধৰণৰ ভিডিঅ' অহা নাই অৰ্থাৎ ভিডিঅ' নোহোৱাৰ কাৰণটো হয়তো এইটোৱে যে ওলা ক্ৰেজিৰ এজন অভিনেতা ৰূপজ্যোতি মহন্ত বৰ্তমান দুৰাৰোগ্য বেমাৰত আক্ৰান্ত সেই গতিকে আপোনালোকে যদি তেওঁলোকক সহায় কৰিব বিচাৰে স্ক্ৰীনত গোটেইখিনি ডিটেইলছ ওলাই আছে নিশ্চয়কৈ তেওঁলোকক সহায় কৰিব পাৰে নহলে বা ওলা ক্ৰেজিৰ মেম্বাৰ বেতাল যাক আমি ঋষিকেশ শৰ্মা বুলি জানো বা নিপু আহমেদৰ লগত আপোনালোকে কন্টেক্ট কৰিব পাৰে আগবাঢ়িছো নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাই আছো আনচাল এছ মালাকাৰৰ বিষয়ে আপোনালোকে হয়তো জানে যে সৰস্বতী পূজা যোৱাৰ পিছত এওঁৰ নামটো চৰ্চাত থাকে আৰু প্ৰতিবাৰৰ দৰে এইবাৰো তেওঁৰ নামটো চৰ্চাত আছে কিয়নো ৰিসেন্টলি অসমৰ ডেকাই তেওঁৰ এগেইনষ্টত এটা ভিডিঅ' আপলোড কৰিছিল আৰু সেই ভিডিঅ'টোতে এটা কমেন্ট আহিছিল আনচাল এছ মালাকাৰ ফেন ক্লাবৰ ফালৰ পৰা আৰু সেই কমেন্টটোত আছিল যে অসমৰ ডেকাক জেললৈ প্ৰেৰণ কৰা হ'ব অৰ্থাৎ অসমৰ ডেকাৰ ওপৰত পুলিচ কেছ দিয়া হ'ব অৰ্থাৎ অবিয়াছলি সেইটো এটা ফেক একাউণ্ট বা ফেক ফেন ক্লাব আছিল আৰু এইটোৰ ওপৰতে ৰিয়েক্ট কৰি অসমৰ ডেকা ইতিমধ্যে এটা ভিডিঅ' আপলোড কৰিছে আহক তেওঁৰ ভিডিঅ'ৰ এটা সৰু ক্লিপ আমি চাই লওঁ বনাইছিলো আমাৰ মডাৰ্ণ সৰস্বতী আনচাল মালাকাৰৰ ওপৰত তাত কি বুলি কমেন্ট আহিছে তোমালোকে গম পোৱা নাই গম পালে তো তোমালোকে একদম মানে হিলি যাবা মই কৈছিলো নহয় এতিয়া কমেন্টটো পঢ়িম চাবা ওই তোক জেল নিব চাই থাক আৰু যোনে আনচালক ইনষ্টাল কৰিছে সব জেল যাবি আৰু তোক সাপোর্ট কৰা কিটা গৰু হয় বন্ধুসকল মুখ নিব ন জেল খতম হ'ব ন মোৰ খেল আৰু ৰাইজৰ মোৰ ওপৰত বহিব ন মেল শুনো পকা বেল এইখন অসম হয় স্বাধীনতা বুলি কিবা এটা বস্তু আছে যিকোনো এটা কামক মানে ভাল নালাগিলে ক্ৰিটিসাইজ কৰিব পৰা অধিকাৰ সকলোৰে আছে সেই কন্টেন্টৰ ওপৰত পাৰ্সোনেল লাইফৰ কথা ক'বলৈ যোৱা নাই বন্ধুসকল সেই কন্টেন্টৰ ওপৰত আমাৰ ক্ৰিটিসাইজ কৰিব পৰা অধিকাৰ সকলোৰে আছে যেটা আমি ভাৰতৰ মানে এজন নাগৰিক যেহেতু সংবিধানতে আছে বন্ধুসকল বন্ধুসকল মই আৰু এটা কথা তোমালোকক ক'ব বিচাৰো কি দিন আহিল বাৰু এনেকুৱা মানুহৰ ফেন ক্লাব আছে নে আপোনালোকে যদি এই সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ইচ্ছা কৰে তেতিয়াহ'লে লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ নিশ্চয়কৈ চাই ল'ব পাৰে আৰু এই মেটাৰটোৰ ওপৰত আপোনালোকৰ নিজৰ অপিনিয়ন মোৰ কমেণ্ট বক্সত জনাব পাৰে আগবাঢ়িছোঁ নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাই আছোঁ কুলদীপৰ বিষয়ে হয়তো কুলদীপৰো 25 ফেব্ৰুৱাৰী তাৰিখে এটা নতুনকৈ গান আহি আছে যিটোৰ টাইটেলটো হ'ব শূন্য আৰু এই গানটোৰ কমিউনিটি টেবত শ্বেয়াৰ কৰি অৰ্থাৎ গানটোৰ পোষ্টাৰখন কমিউনিটি টেবত শ্বেয়াৰ কৰি কুলদীপে লিখিছিল যে দিছ ওৱান ইজ ছ' ক্ল'জ টু মাই চ'ল হয় অৰ্থাৎ এই গানটো তেওঁৰ বাবে হয়তো এটা স্পেচিয়েল গানো হ'ব পাৰে চ' মোৰ ফালৰ পৰা কুলদীপলৈ বেষ্ট উইচেছ থাকিল আগবাঢ়িছোঁ নেক্সট নিউজটোলৈ মিউজিক ভিডিঅ'ৰ কথা ওলাই আছে যিহেতুকে মই কথা পাতিবলৈ যাই আছোঁ পাপু কলিতাৰ বিষয়ে চ' ৰিচেণ্টলি এওঁ লিখা এটা নতুনকৈ গান ৰিলিজ হৈছে যিটোৰ টাইটেলটো হৈছে ল'ৰালি আৰু এই গানটো বৰ্তমান সন্দীপ বিটছ নামৰ ইউটিউব চেনেলটোত উপলব্ধ আৰু যদি আপোনালোকে গানটো শুনিব বিচাৰে তেতিয়াহ'লে লিংক মই ডেছক্ৰিপশ্যনত দি দিম নিশ্চয়কৈ শুনি ল'ব পাৰে আগবাঢ়িছোঁ নেক্সট নিউজটোলৈ এতিয়া মই কথা পাতিবলৈ যাই আছোঁ গ্ৰেজুৱেট চাইৱালাৰ বিষয়ে আপোনালোকে হয়তো বৰ্তমান গম পাইছে ছ'চিয়েল মিডিয়াত যদি এক্টিভ হৈ আছে যে গ্ৰেজুৱেট চাইৱালা সমগ্ৰ অসমতে বহুত বেছি ভাইৰেল হৈ পৰিছে আৰু এই গ্ৰেজুৱেট চাইৱালাৰ লগতে ময়ো এটা ব্লগিং ভিডিঅ' বনাইছোঁ মোৰ চেনেলত আপোনালোকে যদি এতিয়ালৈকে চোৱা নাই চাই ল'ব পাৰে মোৰ এইটো তৃতীয় ব্লগ আপলোড কৰিছোঁ মোৰ চেনেলত আৰু তেওঁক যিমান পাৰে সিমান আপোনালোকে ছাপোৰ্ট কৰিব পাৰে যদি আপোনালোকে চোৱা নাই লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ নিশ্চয়কৈ গ্ৰেজুৱেট চাইৱালাৰ লগত মোৰ সেই ব্লগটো চাই ল'ব পাৰে বলক কথা পাতি লওঁ এতিয়া এচিভমেণ্ট নিউজৰ বিষয়ে চ' মই কথা পাতিবলৈ যাই আছোঁ লীনা মিলিৰ বিষয়ে চ' ৰিচেণ্টলি লীনা মিলিয়ে লাভ কৰিছে তেওঁৰ চিলভাৰ প্লে বাটন আৰু তেওঁ এই চিলভাৰ প্লে বাটনটো লাভ কৰিছে কেৱল 9 মাহত অৰ্থাৎ তেওঁ 9 মাহতে কমপ্লিট কৰিবলৈ সক্ষম হৈছে 100K ছাবস্ক্ৰাইবাৰ্ছ কাৰণ তেওঁ লকডাউনত হয়তো ইউটিউব চেনেলটো কণ্টিনিউ কৰিছিল আৰু লকডাউনৰ পিছৰ পৰা এতিয়ালৈকে 9 মাহ হৈছে আৰু 9 মাহতে তেওঁ 100K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ চিলভাৰ প্লে বাটনো পালে চ' মেনি কংগ্ৰেচুলেশ্যনছ টু লীনা মিলি চ' এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ' আৰু আপোনালোকৰ মাজত বহুত এনেকুৱা মানুহ আছে যিয়ে মোৰ ভিডিঅ' ৰেগুলাৰ চাই কিন্তু চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেই গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে চ' আজিলৈ লৈছোঁ বিদায় জয় আই অসম বাই বাই হেৰুৱা সেই সময়বোৰ কোতেনো ভাহি যা